যিয়ে আপোনাক দেখি ভিতৰি ভিতৰি জ্বলে তেওঁলোকক কেতিয়াও ঘৃণা নকৰিব, কাৰণ তেওঁলোক সেই মানুহ যিয়ে ভাবে তেওঁলোকতকৈ আপুনি অতি উত্তম। মানুহৰ সকলো কথা যদি মানি লোৱা তেন্তে তুমি সকলোৰে ওচৰত ভাল হ'বা, আৰু যদি উচিত কথা কোৱা তেন্তে সকলো মানুহৰ ওচৰত তুমি বেয়া হ'বা। জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি আৰু কাৰোবাক পোৱাৰ আশা কৰা তেতিয়া চাবা এদিন জীৱনৰ সকলোতকৈ মূল্যৱান বস্তু হেৰাই পেলাইছা। এজন মানুহৰ সকলো সৌন্দৰ্য তেওঁৰ ৰূপত নাথাকে, থাকে মাথো তেওঁৰ আচৰণত, কথাত আৰু মানসিকতাত। মানুহে সকলো সময়তে একে নাথাকে, মানুহে কষ্ট পায়, মানুহে শিকে, অৱশেষত মানুহে সলনি হয়। আগৰ দিনৰ মানুহবোৰে শিক্ষিত নাছিল এইটো সঁচা, কিন্তু তেওঁলোকে কেতিয়াও নিজৰ মা দেউতাক বৃদ্ধ আশ্ৰমত থোৱা নাছিল। তুমি নিজকে ইমান কষ্ট নিদিবা যদি সেই কষ্টৰ ভৱিষ্যতত একো মূল্য নাই। মানুহে মোৰ বিষয়ে কি ভাবে মই নাজানো, কিন্তু এটা কথাই জানো, জীৱনটো নিজৰ, গতিকে নিজৰ মতেই চলিম। মই স্বাৰ্থপৰ বা অহংকাৰী নহয়, মাথো সেইবোৰ মানুহৰ পৰা আঁতৰত থাকো যাৰ ওচৰত মোৰ কোনো মূল্য নাই। শৰীৰৰ সৌন্দৰ্য লৈ কেতিয়াও গৌৰৱ নকৰিবা, কাৰণ শৰীৰটো তোমাৰ সৃষ্টি নহয়। গৌৰৱ কৰিব লাগে নিজৰ উন্নতি আৰু চৰিত্ৰ লৈ, যিটো তুমি নিজে গঢ়িছা। কোনো পুৰুষে যদি কোনো নাৰীক সন্মান দিয়ে তেন্তে বুজিবা যে সেই পুৰুষজন কোনো সন্মানীয় নাৰীৰ পুত্ৰ। কেতিয়াও কোনো বস্তুৰ অহংকাৰ কৰা উচিত নহয়। মনত ৰাখিবা, ঈশ্বৰে যিটো দিব জানে সেইটো কাঢ়ি নিবও জানে। সপোনবোৰ নিজক লৈ দেখা উচিত, আনক লৈ নহয়, কিয়নো এই পৃথিৱীৰ সম্পৰ্কৰ কোনো ভৰসা নাই। কষ্টৰ পৰিমাণ যেতিয়া বাঢ়ি যায় তেতিয়া মানুহে কান্দিব এৰি মনে মনে থাকিবলৈ শিকি যায়। জীৱনত এনেকুৱা এজন মানুহৰ প্ৰয়োজন যিয়ে স্বাৰ্থ নোহোৱাকৈও ভাল পাব আৰু প্ৰয়োজন নোহোৱাকৈও খবৰ ল'ব। মানুহে অকলে অকলে হাঁহিব নোৱাৰে, হাঁহিবলৈ এজন সংগীৰ প্ৰয়োজন, কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে কান্দিব লগা হয়, কাৰণ দুখৰ কোনো সংগী নাথাকে। তুমি বিচাৰিলেও সকলো বস্তু নাপাবা যদি সেইটো তোমাৰ ভাগ্যত নাথাকে, তুমি সেইটো পাবা যিটো তোমাৰ ভাগ্যত থাকিব। ভালপোৱাই হওক বা বন্ধুত্বই হওক, বেয়া সময় আহিলেহে গম পোৱা যায় সম্পৰ্কটো কিমান গভীৰ। সম্পৰ্ক সেয়া নহয় যি আনক দেখুওৱা হয়, সম্পৰ্ক সেইটো যিটো হৃদয়েৰে পালন কৰা হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব, আৰু এনেকুৱা নতুন নতুন মটিভেশ্যন কোটছ পাবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ যিবোৰ নতুন নতুন ভিডিঅ' আহিব সকলোৰে আগত আপোনাৰ তাত যাব। আজিলৈ ইমানেই, বাই বাই।